অশান্তিৰে ভৰা এই জীৱন তাতে বহুদিন ক'তো যোৱা নাছিলোঁ সেয়ে মই আৰু মোৰ ৰুমমেট গগৈ মানে কণ্ড্ৰপ গগৈ ওলাই আহিলোঁ অকণমান শান্তি বিচাৰি এইখন সতী ৰাধিকা শান্তি উদ্যানলৈ বুলি তো চলিয়ে শুরু করতে हैं পিছে দুখোজ ভিতৰলৈ গৈয়েই শান্তিৰ লগত পালোঁ অসংখ্য শান্তিপ্ৰিয়া तू समझा हाँ नहीं तू समझा नहीं মোৰ ছিংগল বন্ধু আৰু মোৰ দুচকুত এতিয়া কেৱল শান্তি আৰু এই দৃশ্যলৈ চাওকচোন ইহঁত দুটাৰ পাভযোৰা আৰু কাষতে ই বেচেৰা অকলশৰীয়া ঠিক মোৰ দৰেই বাৰু যি কি নহওক পৰিৱেশটো সঁচাই ধুনীয়া সেয়া দেখিছেই চাগে এইবাৰ পালোহি এই মিউজিকৰ পৃথিৱীত এফালৰ পৰা ট্ৰাই কৰি গৈ থাকিলোঁ পিছে আমাৰ সংগীতৰ ধ্বনি শুনি ব্ৰহ্মপুত্ৰ শুকাই গ'ল গতিকে আপোনালোককনো কি শুনাম ইয়াৰ পাছত দুখনমান ফটোকে উঠিলোঁ ল'ৰা মানুহৰ এইকেইটা হেনো কমন প'জ সেয়ে অকণমান বেলেগকৈ চেষ্টা কৰিবলৈ গৈ A few moments later. চাওঁতে চাওঁতে গধূলিয়েই হ'ল এনেকুৱা উদ্যান এখনৰ সঁচাকৈ প্ৰয়োজন আছিল পিছে শিখৰ গোটখা লাভাৰসকলে যাতে য'তে ত'তে নিপিকায় সেইটো বিশেষভাৱে অনুৰোধ আহিব আপোনালোকো অৱশ্যে লগত প্ৰিয়জন থাকিলে বেছি ভাল লাগিব নাথাকিলেও কথা নাই আমাৰ দৰে বন্ধুৰ সৈতেও আহিব অথবা পৰিয়ালৰ সৈতে কিন্তু যিসকলে এতিয়ালৈ অহা নাই এবাৰ কিন্তু আহিব আজিলৈ এৰিছোঁ মন গ'লে আকৌ কেতিয়াবা এনেদৰে লগ পাম ভিডিঅ'টো শেষলৈ চালে যেতিয়া ধন্যবাদ এটাকে দি সামৰিছোঁ বাকী ভৱিষ্যতৰ কথা নাজানো কিন্তু বৰ্তমানটো যাতে সদায় ভাল হৈ থাকে তাকেই কামনা কৰিলোঁ